সুখবৰ কঠিয়াতলি অঞ্চলৰ ৰাইজৰ বাবে এটা ভাল খবৰ কঠিয়াতলিত ফিজিঅথেৰাপি ক্লিনিক মুকলি হয় নগাঁও জিলাৰ কঠিয়াতলি কছাৰী গাঁও কণ্ডলি পথত আজি অতি অত্যাধুনিক যন্ত্ৰপাতিৰে পপেল কেয়াৰ ফিজিঅথেৰাপি চেণ্টাৰ নামেৰে এখনি ফিজিঅথেৰাপি ক্লিনিকৰ শুভাৰম্ভ কৰা হয় আপোনাৰ যদি কঁকাল আৰু ডিঙিৰ বিষ আঁঠু আৰু কান্ধৰ বিষ ষ্ট্ৰকৰ পৰা পৰিত্ৰাণ পেৰালাইছিছ স্পণ্ডেলাইটিছ বাত বিষ ক্ৰিয়াৰ বিষ আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আহক আপোনালোকে পপেল কেয়াৰ ফিজিঅথেৰাপি ক্লিনিকলৈ আজি অঞ্চলটোৰ বহুকেইগৰাকী আমন্ত্ৰিত অতিথিৰ উপস্থিতিত এই ফিজিঅথেৰাপি ক্লিনিকখন ফিতা কাটি মুকলি কৰে সমাজসেৱক দীনেশ ৰাভাই ক্লিনিকখনৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমন্ত্ৰিত অতিথিসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় অঞ্চলটোৰ ৰাইজৰ লক্ষ্য ৰাখি মুকলি কৰা এই ক্লিনিকখনলৈ যথেষ্ট আশাবাদী ক্লিনিক কৰ্তৃপক্ষই নিউজ ডেস্ক কঠিয়াতলি নিউজ নমস্কাৰ মোৰ নাম শচীন বাগলাৰী মই এজন ফিজিঅথেৰাপিষ্ট হয় মই মাষ্টাৰ্ছ ডিগ্ৰী কৰিছোঁ ফিজিঅথেৰাপিটো নিউৰলজি আপোনাৰ ইলেক্টিভ ছাবজেক্ট আছিলে মই বেংগলোৰৰ পৰা কৰিছোঁ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰা আৰু মোৰ 8 বছৰৰ অভিজ্ঞতা আছে GNRC হস্পিটেল গুৱাহাটীলৈ কাম কৰা তাত য'ত মই ক্ৰিটিকেল কেয়াৰ আপোনাৰ ৱাৰ্ড যিকোনো ধৰণৰ OPD কেছ মই চাইছোঁ আৰু আজি আপোনাৰ মই খুব আনন্দিত হৈছোঁ যে আপোনাৰ এই কঠিয়াতলি অঞ্চলত নগাঁও জিলাত এটা অনুষ্ঠান এটা ফিজিঅথেৰাপি ক্লিনিক মই আৰম্ভ কৰিছোঁ পপেল কেয়াৰ ফিজিঅথেৰাপি ক্লিনিক নামেৰে আৰু আপোনালোকক সকলোকে মই অনুৰোধ কৰিছোঁ যে যাকে ফিজিঅথেৰাপি উপলক্ষে ফেচিলিটি প্ৰয়োজন আছে মই এই সকলো ফেচিলিটি আপোনালোকক খুব আপোনালোকৰ যদি গলৰ বিষ কঁকালৰ বিষ বাত বিষ মাংসপেশীৰ বিষ ফ্ৰেকচাৰ পেৰালাইছিছ সেনেকৈ ধৰণৰ অসুবিধা যদি আছে আপোনালোকে আহক আমাৰ এই পপেল কেয়াৰ ফিজিঅথেৰাপি চেণ্টাৰলৈ আহক মোৰ এই 8 বছৰ অভিজ্ঞতা আৰু তাৰ আগতেও বেংগলোৰত মই বিভিন্ন হস্পিটেলত বিভিন্ন ডাঙৰ হস্পিটেলত মোৰ অভিজ্ঞতাৰ জৰিয়তে আপোনালোকক যিমানখিনি পাৰোঁ মই আৰোগ্যৰ পথত মই আগুৱাই নিবলৈ এই চেষ্টা আমাৰ থাকিব আমাৰ মটো হ'ল মুভিং ইউ ফৰৱাৰ্ড